নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাই আজি মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক লৈ আহিছোঁ যিহেতুকে আজি ব্যতিক্ৰমী ভিডিঅ' মোৰ লগত আছে ইয়া সৌৰভ হাজৰিকা নমস্কাৰ সৌৰভ হাজৰিকা আছে বিভিন্ন ষ্টেজত গান গাই ইতিমধ্যে বহুতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আজি ব্যতিক্ৰমী টপিক এটা লৈ মই আপোনালোকক লৈ আহিছোঁ মোৰ ভিডিঅ'লৈকে তো যিহেতুকে সৌৰভ হাজৰিকাৰ লগত আলোচনা কৰিম আৰু যিহেতুকে সৌৰভ হাজৰিকা নতুন প্ৰজন্ম হয় মোৰ নতুন প্ৰজন্মই কি কয় এই বিষয়ে আপোনালোকক সবিশেষ জনাবৰ কাৰণে তেওঁক লৈ আহিছোঁ আৰু আজিৰ টপিকটো হৈছে এই যে দুদিনমান আগতে আমি দেখি আছোঁ যে নগাঁৱত সম্ভৱতঃ নগাঁৱত নেকি এই ঘটনাটো যিহেতুকে নিজৰ মাকক কেইদিনত কিমান দিন মৰিছে মৰাৰ পিছতো কিমান দিন হৈছে গম পোৱা নাই তো আমি সেই বিষয়ে কথা পাতিম কিয়নো আজি যিহেতুকে নতুনকৈ বৃদ্ধা আশ্ৰমত নতুন প্ৰজন্মই বহুতে আজিকালি দেখি আহিছোঁ বৃদ্ধা আশ্ৰমত বহুতৰে মাক দেউতাক থাকিবলগীয়া হৈছে কিছুমানৰ আমেৰিকাত কিছুমানৰ লণ্ডনত আৰু কিছুমানৰ ইণ্ডিয়াতে থাকি পেলাই মাক বাপেকক এলাগি কৰিছে তো মাক দেউতাক বৃদ্ধাশ্ৰমলৈ যাবলগীয়া হৈছে তো আমি সবিশেষ জানিম আমি নতুন প্ৰজন্মত যিহেতুকে সৌৰভ হাজৰিকাৰ পৰাও আমি বহুতো কথা জানিবলৈ চেষ্টা কৰিম তেওঁ এই বিষয়ে কি মতামত দিয়ে তো বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া সৌৰভ হাজৰিকা নমস্কাৰ তো সৌৰভ হাজৰিকাৰ পৰা জানিম যিহেতুকে নতুন প্ৰজন্মই এই বিষয়ে কি কয় এই যে ঘটনাটো হ'ল যোৱা কেইদিনমানৰ পৰা নিউজত খুব ছ'চিয়েল মিডিয়া আৰু নিউজত খুব ভাইৰেল হৈ আছে যিহেতুকে নিজৰ মাকক কিমান দিন হৈছে সেইটোৱে নাজানে কিমান দিন আগতে ঢুকাইছে তো বন্ধৰ দুৱাৰত বন্ধ কোঠাত মৃত শৰীৰ এটা পাইছে আৰু যিহেতুকে তেওঁ নিজৰ কন্যা সন্তানো আছিলে এজনী নিজৰ কন্যায়ো তেওঁ যিহেতুকে মাকক কিমান দিনৰ আগতে ঢুকাইছে সেইটোৱে নাজানে কি কাৰণত ঢুকাইছে আমি গোটেইখিনি সবিশেষ আমি জানিম আৰু সৌৰভ হাজৰিকাই এই বিষয়ে কি কয় তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যিহেতুকে নতুন প্ৰজন্ম সৌৰভ হাজৰিকা প্ৰথমতে সৌৰভ হাজৰিকা যিহেতুকে গান গাই তেওঁ মুখৰ পৰা অলপ গীত শুনিম নমস্কাৰ ৰাজীৱ নিউ ব্লকৰ পৰা সকলো মালৈ শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ এটি সকলো মাৰ গীত গাবলৈ লৈছোঁ জুবিনদাৰ গানেতি গোৱানা হাত বুলাই দিয়া না মা মই শুভ পৰা নাই মা বুকুখন বিষাইছে মা মই শুভ পৰা নাই মা বুকুখন বিষাইছে মা বহুত ধন্যবাদ যিহেতুকে সকলো মাকে শ্ৰদ্ধা জনাই পেলাই সকলো মাৰ কাৰণে এটি গীত গাবৰ কাৰণে চেষ্টা কৰি সৌৰভ হাজৰিকালৈ বহুত ধন্যবাদ থাকিল যে মাৰ বিষয়ে চৰ্চা হৈ আছে আৰু আমি ষ্টুডিঅ'ত আমি লৈ আহিছোঁ সৌৰভ হাজৰিকা মানে কি ক'ম এতিয়া মানে বহুত দুখৰ কথা এইটো প্ৰথমতে ক'ব লাগিলে ঈশ্বৰ ভগৱান বেলেগকৈ নাই আৰু মা দেউতাই আছে মানে মা দেউতাই পেটত ৰাখি জন্ম দিছে সৰুৰ পৰা বা 9 মাহ 10 দিন ৰাখি পেলাই পেটত কষ্ট কৰি জন্ম দিছে তেনেকুৱা এজন মাক ইমান অত্যাচাৰ কৰিব নালাগে আৰু বহুত বেয়া কাম কৰিছে এইটো আৰু মই ক'ব খুজিছোঁ যে সকলো ল'ৰা ছোৱালী বাহিৰত থাকক বা দূৰত থাকক ঘৰত মাকে কি কৰি আছে সেইটো খবৰ ল'ব লাগে দিনত এবাৰ হ'লেও কল কৰিব লাগে হয় সৌৰভ হাজৰিকাই বহুত ধুনীয়া এটা কথা কৈছে যে বাহিৰত থাকিলেও মানে মা দেউতাকৰ প্ৰতি যিটো নেকি শ্ৰদ্ধা ভাৱ সেইটো ৰাখিব লাগে আৰু এইটো কৈছে আৰু বাহিৰত থাকিলে যে এনেকুৱা নহয় যে মা দেউতাক পাহৰি যাব লাগে এইটো কথা নহয় লণ্ডনতে থাকক আমেৰিকাতে থাকক কিন্তু মা দেউতাক বহু ধৰণকে চাব পাৰি যে নিজে আহি পেলাই চাব নোৱাৰে মই এইটো কথাও জানো যে আমেৰিকাত যাব লাগিবই কিবা নিজৰ কামৰ কাৰণে আমেৰিকা নহয় বহুত দূৰতো যাব লাগিব পাৰে চন্দ্ৰতো যাব লাগিব পাৰে কিন্তু এইটো কথা নহয় যে চন্দ্ৰত গ'লে আমেৰিকাত গ'লে যে মা দেউতাক পাহৰি যাব লাগে সেইটো কথা নহয় চন্দ্ৰত গ'লেও আমেৰিকাত গ'লেও য'তে নাযাওক কি মা দেউতাক বিভিন্ন প্ৰকাৰে চাব পাৰি মই মানে এটা কথা ক'ব বিচাৰিছোঁ মানে পৰিস্থিতিক চাইও মানে ল'ৰা ছোৱালী মানে বেলেগ হ'ব বিচাৰে মানে যেনে এতিয়া কিছুমান টাউনত আছে বা এতিয়া আমাৰ গাঁৱত মানে আমাৰ মা দেউতাই মোৰ দেউতাৰ মা দেউতাই এইটো ক'বাই খুজিছা যে মানে তোমালোকৰ সংস্কাৰ সৰুৰ পৰা যিটো দেখি যেতিয়া নেকি তোমালোকৰ মা দেউতাই তোমালোকৰ আইতাক যেনেকুৱা সংস্কাৰ পাইছে মায়ে আমাৰ টাইমত ভাত দিছিল বা চাহ দিছিল ভালকৈ মাতিছিল মানে আইতাহঁতক মানে আৰু দেউতাই দেউতাকৰ কথা শুনিছিল খেতি কৰিব গৈছিল দেউতাই দেউতাকক হেল্প কৰিছিল চব কামতে সেইবোৰ আমি দেখি আহিছোঁ বা শুনিছোঁ সেইকাৰণে আমি মানে সেই পৰিস্থিতিৰ পৰা অলপ আঁতৰিব লগা হোৱা নাই আৰু মানে কিন্তু মানে মা দেউতাই সৰুৰ পৰা ডাঙৰ দীঘল কৰে বা পঢ়া শুনাৰ পৰা মা দেউতাই পঢ়াই শুনাই ডাঙৰ মানুহ কৰে তাৰপিছত ডাঙৰ মানুহ হোৱাৰ পিছত মা দেউতাকক কেতিয়াও পাহৰি যাব নালাগে মানে পাহৰি গ'লে এইটো জীৱনত বহুত ডাঙৰ অভিশাপ
কিন্তু এনেকুৱা নহয় যে কিছুমানে মই ডক্তৰ হ'লোঁ বুলি মই ইঞ্জিনিয়াৰ হ'লোঁ বুলি যে মা দেউতাক পাহৰি যাম সেইটো মানে হ'ব নালাগে। মই সকলোকে এটি অনুৰোধ জনাব বিচাৰিছোঁ যোনগৰাকী মা এনেকুৱা অৱস্থাত পৰিল এনেকুৱা যাতে আৰু নেক্সট টাইম নহয় আৰু মানে জাগি অহা প্ৰজন্মই এনেকুৱা যেন মাক বাপেকৰ লগত নকৰে কাৰণ মাক হৈছে এটি ঈশ্বৰ ভগৱান মা মানে চব আৰু গতিকে আজি সৌৰভ হাজৰিকা আমাৰ মাজত আহিলে কিছু সময় আমাক দিলে অমূল্য সময় তেওঁ অমূল্য সময় আমাক দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ সৌৰভ হাজৰিকা আৰু মাৰ বিষয়ে সকলো মাৰ বিষয়ে যিমানখিনি ক'লে সৌৰভ হাজৰিকাৰ মুখৰ পৰা আমি শুনিলোঁ আৰু সকলোকে অনুৰোধ জনালোঁ কোনোৱে যাতে মানে মাক বিশেষকৈ মা দেউতাক কোনোৱে এলাগী নকৰে তাৰে কামনা কৰিলোঁ নতুন প্ৰজন্মই যাতে আৰু নহওক এইটোৱে মানে এই ঘটনাটোৱে লাষ্ট ঘটনা হওক আৰু যাতে দুনিয়াই হ'ব লগা নহয় সেয়া কামনা কৰিছোঁ আৰু ৰাজুক নিউজ ব্লগৰ পৰা সৌৰভ হাজৰিকাক বিদায় দিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্টত মা বুলি লিখি দিবা আৰু মাৰ বিষয়ে যাক নেকি যোনে মাক ভাল পায় মাক ভাল পোৱাসকলে যাতে তলত মাৰ বিষয়ে লিখে কমেণ্টত তাকে কামনা কৰিলোঁ আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে ধন্যবাদ। হয়।